সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি বিদ্যালয় আৰু আমি গৈ আছোঁ চেণ্টাৰ পালোহি বাৰু এফালে আমাৰ ষ্টুডেণ্টবিলাক আছে সিহঁতি বৰগীত গাব ন আৰু কিছুমান খেল ৰখা হৈছে আজি যিহেতু কস্তুৰবাৰ মৃত্যুদিন তাৰ সেই উপলক্ষে আমি কিছুমান খেল পাতিম আৰু 2টা বজাৰ পৰা আমাৰ মুকলি সভা আছে নিব কিবা ক'বা কোৱা ভিডিঅ'টো চাই থাকক নাম হল মহান্তৰ পুত্ৰী গৰমখন উত্তৰী বাইদেউ মৃত্যু 1948 চনৰ 30 জানুৱাৰী দিনা নতুন গঠন কেন্দ্ৰীয় মহাত্মা হত্যা কৰে স্বাগতম জনাইছোঁ মহাত্মা গান্ধী এখন বহুত ডাঙৰ জয় জগন্নাথ শেষ হৈ গ'ল হে সোনিয়া খাইছিলে পুৰুষ থাকি গ'ল সোনিয়া গৰম আছে বাঁশৰি বজাৰ লাগে বাঁশৰি থেকে আলোচনী কিতাপৰ নামটা কে পঢ়িলে হেৰি দিবা মোবাইলটো লওক এইটো লওক সেইটো থৈ দে আজি দিনটোৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ সভাৰ উদ্দেশ্য হৈছে কস্তুৰবাৰ মৃত্যুদিন কস্তুৰবাৰ কোন হৈছে কস্তুৰবা হৈছে মোহনদাস
কৰমচাঁদ গান্ধীৰ পত্নী। মোহনদাস কৰমচাঁদ গান্ধীয়ে যেনেকৈ নিজৰ কৰ্ম আৰু আদৰ্শৰ বলেৰে মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে পৰিচয় দিব পাৰিছিল, ঠিক তেনেদৰে কস্তুৰবায়ো নিজৰ মাতৃত্বৰ গুণেৰে ৰাষ্ট্ৰমাতা কস্তুৰবা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। সেইকাৰণে 1944 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখত পুনাৰ আগাথা জেলত মৃত্যুবৰণ কৰিছিলে আৰু সেই মাতৃগৰাকীক আজি স্মৰণ আৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে আজি এই কাৰ্যসূচীভাগ অনুষ্ঠিত কৰা হৈছে। আৰু লগতে আজি এই দিকম কস্তুৰবা বনোৱাৰ যিখিনি কাম কাজ চলি আছে তাৰ বিষয়ে কিছুমান অৱগত কৰাৰ উদ্দেশ্য আছিলে, কিন্তু আমি বিধায়ক মহোদয়কো মাতিছিলোঁ আৰু আমাৰ পঞ্চায়তৰ সভাপতি মহোদয়কো মাতিছিলোঁ। তেখেত আহিছিলে, কিন্তু ব্যক্তিগত কাৰণত তেখেত গুচি গ'ল আৰু বিধায়ক মহোদয়ে জনালে যে ইয়াত যদি উপস্থিতি কম হয় তেখেত উপস্থিত থাকিব নোৱাৰে। তথাপিও আমাৰ দিকম চাহ বাগিচাৰ প্ৰধান পৰিচালক মহোদয় আহিব, তেখেত আহিলে আমি পিছত আকৌ আদৰণি অনুষ্ঠানটো আগবঢ়াই নিম। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। এতিয়া আমাৰ চতুৰ্থ কাৰ্যসূচী হিচাপে আছে দিকম চোকা বাগান প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰগীত প্ৰদৰ্শন। জপ গুবি
আৰু আমি আমাৰ দিকম অঞ্চলৰে আমাৰ জ্যেষ্ঠ সন্মানীয় মৰাণদাক এখন ফুলাম গামোচাৰে অৱদান জনাবলৈ অনুৰোধ জনাওঁ। যিকি নহওক দিকম চাহ বাগিচাৰ পৰিচালক মহোদয় সন্মানীয় আমাৰ সুন্দৰ বৰা ছাৰ আছে, তেখেতকো মানে সন্মান জনাবলৈ মই বাইদেউক অনুৰোধ জনাইছোঁ। আমাৰ হাতীকুপতি ছাৰ আছে, আমাৰ সন্মানীয় দেৱতম বৰা ছাৰ, তেখেতকো এখন ফুলনি বৰ দুখ লগা কথা এইটোৱেই যে আজিৰ জীৱনত এইটোৱেই আটাইতকৈ দুষ্প্ৰাপ্য বস্তু। মানুহে অকল নিজৰ এইটো কৰোঁতে এতিয়া আমি কোনটো ষ্টেজ পাইছোঁগৈ সেইটো আপোনালোকে বাতৰি কাগজখন মেলি ল'লে গম পাব। আৰু গধূলি আজিৰ সভাৰ মই সলাবৰ সলাই আগবঢ়াব লৈছোঁ। আজিৰ সভাৰ উপস্থিত সভাপতি মহোদয়া, মই সভাৰ সলাবৰ সলাই আগবঢ়াব ওলাইছোঁ। মোৰ কোৱা কথা যদি কিবা ভুল হৈ যায় ক্ষমা কৰিব। পোনপ্ৰথমে মই আমাৰ সভাৰ সভাপতি বাইদেউক ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সভাখন ইমান ধুনীয়াকৈ চলাই লৈ যাবৰ বাবে। লগতে কুসুম বাইদেউ আৰু দীপালী বাইদেউ